ৰঙা মৰিচা আলু পিটিকা পানী টেঙা হাঁহি উঠিবলৈ ল'লে। নমস্কাৰ সকলোকে আকৌ এবাৰ মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি চতৰ দুমাহী অৰ্থাৎ গৰু বিহু। বহাগ বিহুৰ অথবা ৰঙালী বিহুৰ প্ৰথম দিনটো গৰু বিহু হিচাপে পালন কৰা হয়। আজিৰ দিনটোতে মাহ হালধিৰে গৰু গা ধোৱা লগতে জাক দি গৰুকেইটা নতুন পঘাৰে বন্ধা হয়, যাতে বছৰটোলৈ গৰুক কোনো ধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। গৰু বিহুৰ লগত প্ৰচলিত এবিধ অন্যতম পৰম্পৰা হৈছে 100 এবিধ শাকৰ ব্যঞ্জন। এই শাক খালে বছৰটোলৈ বহু বেমাৰৰ পৰা ৰক্ষা পোৱা যায় বুলি কোৱা হয়। তেন্তে আহকচোন আমিনো আজি দিনটোত কেনেকৈ বিহু পালন কৰিলোঁ তাকে চাওঁ। বহুত ধুনীয়া গৰু গা ধুৱাই আহিলোঁ। এতিয়া 100 এবিধ শাক বিচাৰিবলৈ বাৰীত সোমাওঁ আৰু আমাৰ আজি হেৰি ভিডিঅ'ত বাৰী মই নাযাওঁ দে তেতিয়া নহৈছে ভিডিঅ'য়ে পেলাইছে মোক। বিলাহী লৈ ল মোৰ শাকনি আমাৰ শাকনি ৰঙা মৰিচা ইমান উপযোগ নাই। বিলাহী দিলা ইমান উপযোগ নাথাকে। আজি বতৰ বেয়া ডাৱৰীয়া। এতিয়া জোখ হ'ব হ'লেই আকৌ সৰু সৰু জোখখন কেনেকৈ পকা হ'ল ন। ভেকুৰী জলকীয়া বিলাহী ইমানখিনিয়ে পালোঁ। 100 এবিধ শাক বুলিবলৈ 25 বিধমান হ'ব চাগে। তাৰপৰা এইখিনি আনিলে তেজমৰি আনিলে ৰঙা ঢেকীয়া জাতিলাও ৰঙালাও আগ ৰঙা ঢেকীয়া কচু নৰসিংহ মাটি কান্দুৰি নৰসিংহ নহয় এইটো মাদ্ৰাজী শাক নৰসিংহ খুতুৰা হাঁহি উঠিবলৈ ল'লে। এইটো কি ভাতকেৰেলা নি নহয় এইটো কি অঁ এইটো নুনি ধুনীয়া খাব লাগে তাৰমানে বগা কচু ৰঙা কচু কলা কচু এইখিনি বৰ মানিমুনি এইকেইটা মাটি কান্দুৰি মানিমুনি সৰু মানিমুনি আৰু ব্ৰাহ্মী। এইবোৰ বেয়া বতৰ বুলি কম বেছি পৰিমাণে যি শাক পাওঁ তাকে ছিঙি আনিলোঁ বাৰীৰ পৰা আৰু এতিয়া শাকখিনি ধুই বনাবহে লাগে। আৰু আজিকালি আগৰ দৰে বাৰীত শাক পাবলৈও নাই। যিখিনি পালোঁ সেইখিনিৰে বিহুৰ পৰম্পৰাটো আমি ৰক্ষা কৰিব লাগিব। শাকখিনি মায়ে বনালে আৰু ভিডিঅ'টো মায়ে কৰিলে। কেতিয়া কৰিলে গম নাপাওঁ। এইফালে আমলৈ ভাজি আছে মানে টোপ ভাজি আছে, সেইখিনিও ভিডিঅ' কৰি থৈছিলে। মই সেইটো টাইমত কিবা কাম কৰি আছিলোঁ। আপোনালোকে চাই থাকক। যিহেতু আজি গৰু বিহু সেইকাৰণে কিছুমান নিয়ম যেনে ৰাতিপুৱাৰ পৰা গৰু গা ধোৱা আৰু মাহ হালধিৰে গা ধোৱা, ডাঙৰজনৰ পৰা আশীৰ্বাদ লোৱা, 100 এবিধ শাকৰ পৰা আৰম্ভ কৰি আমৰলি টোপ কণী যুঁজ আদি সকলোবিলাক পৰম্পৰা গাঁৱত আমি ৰক্ষা কৰিবলৈ চেষ্টা কৰি আহিছোঁ। আমলৈ টোপ বেঙেনা পিটিকা, এইফালে আমলৈ টোপ কেঁচা, তাৰপিছত আমলৈ টোপৰ লগত তিতা কেৰেলা ভাজি, আলু পিটিকা পানী টেঙা আৰু এবিধ শাক আছিলে মেইন চব্জিটো দেখুওৱা নহ'ল, সেইটো আছিলে 100 এবিধ শাক। আৰু এতিয়া ভাত সাজ তৃপ্তিৰে খাই লওঁ। আজি শকত হ'লেও হৈ যাম, যি হয় হ'ব আৰু টেঙা লাগে আজি একদম উদৰ পৰা খাম। শকত হ'লেও শকত হৈ যাম। কণী খাওঁ নালাগে পানী টেঙা